শ্ৰী শ্ৰী বিষ্ণু মেলা ও দৌল উৎসৱ উপলক্ষে ছদিনীয়া কাৰ্যসূচীৰে বিষ্ণুপুৰী থানত উন্নয়ন সমিতি উৎসৱ সমিতিৰ জৰিয়তে উৎসৱ পালন কৰা হৈছে। আজি প্ৰথম বন্তি প্ৰজ্বলন অনুষ্ঠান। অহাকালিৰ পৰা দিনৰ ভাগত সমূহীয়া নাম কীৰ্তন, ৰাতিৰ ভাগত শ্ৰীকৃষ্ণৰ ৰাসলীলা, তাৰ পিছত ক্ৰমান্বয়ে ধৰ্মীয় সভাকে আদি কৰি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান, বিকলাংগসকলৰ দ্বাৰা অনুষ্ঠান আদি প্ৰদৰ্শন কৰা হ'ব বা অনুষ্ঠিত কৰা হ'ব। এই ছদিনীয়া কাৰ্যসূচীত সমূহ ৰাইজক উপস্থিত থাকি আমাৰ এই পিছপৰা অঞ্চলৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিছোঁ।